নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটি খুব সুন্দৰ মইষ্ট কেক এটা ৰেচিপি য'ত নেকি একদম কণী চণী একো ব্যৱহাৰ কৰা নাই কাৰণ খুব গৰম কণী খাবলৈও বেয়া লগা হৈছে এতিয়া এতিয়া মেইন কথাটোলৈ আহোঁ যেতিয়া আমি ঘৰত কল আনি থওঁ আৰু গৰমৰ দিনকেইটাত খুব সোনকালে পকি যায় খাবলৈ খুব বেয়া লাগে বেছিকৈ পকি গ'লে মই ভাবিলোঁ পেলনি যোৱাতকৈ মই ধুনীয়া ৰেচিপি এটা ট্ৰাই কৰোঁ আৰু আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰোঁ ইয়াতে মই দুটা কল লৈছোঁ কল দুটা খুব ধুনীয়াকৈ মই মেছ কৰি ল'লোঁ তাৰ পাছতে ইয়াতে মই হাফ কাপ দিলোঁ চেনিখিনি ধুনীয়াকৈ মিহলি হোৱালৈকে ধুনীয়াকৈ ফেটি ল'ম দেখিছিলেই তাৰ পাছতে মই ইয়াতে দিলোঁ হাফ কাপ ৰিফাইণ্ড অইলখিনি দিয়াৰ পাছতে আপোনালোকে খুব ধুনীয়াকৈ মিক্স কৰি দিব ৰিফাইণ্ড অইলৰ ঠাইত আপোনালোকে মেল্টেড বাটাৰ ল'ব পাৰে নহয়তো বা ঘি ল'ব পাৰে ধুনীয়াকৈ ৰান্ধি বেটাৰখিনি ৰেডি কৰাৰ পাছত ইয়াতে মই এতিয়া 1 কাপ ময়দা লৈছোঁ ময়দাত দিছোঁ মই 1 টিস্পুন বেকিং পাউডাৰ আৰু হাফ টিস্পুন লৈছোঁ বেকিং সোডা এতিয়া মই কাট এণ্ড ফ'ল্ড মেথডলৈ চেম ডাইৰেকশ্যনত ধুনীয়াকৈ এইটো মিক্স কৰি ল'ম এয়া দেখিছে মই ভিডিঅ'টো অকণমান ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ কাৰণ ভিডিঅ'টো খুব দীঘলীয়া হৈ যায় মই ধুনীয়াকৈ এটা ডাইৰেকশ্যনতে ভালকৈ মিক্স কৰি ল'ম দেখিলে আপোনালোকে যদি বেটাৰটো অকণমান ঠিক যেন পায় তেন্তে অকণমান গাখীৰ ব্যৱহাৰ কৰিব মই বেটাৰটো একদম ঠিক আছিলে মোৰ মই গাখীৰ ব্যৱহাৰ কৰা নাই আপোনালোকে ইয়াতে ভেনিলা এসেন্সো ব্যৱহাৰ কৰিব পাৰে আৰু লগতে এয়া দেখিছে মই কেক টিনটো গ্ৰীজ কৰিলোঁ লগতে বাটাৰ পেপাৰ এখনো লগাই দিছোঁ তাৰ পাছতে মই কেকৰ বেটাৰখিনি ইয়াতে দি দিম আপোনালোকে ইয়াতে চকো চিপছ ব্যৱহাৰ কৰিব পাৰে বানানা কেকত বা বানানা ব্ৰেডত চকো চিপছ বহুত বেছি ভাল লাগে খাবলৈ কিন্তু আজি মোৰ ওচৰত নাছিলে সেয়ে মই নিদিলোঁ মই ইয়াতে আজি ওপৰৰ পৰা অকণমান কাজু সৰু সৰুকৈ ক্ৰাছ কৰি দি দিম আৰু আপোনালোকে যদি ইচ্ছা কৰে ৱালনাট বা আলমণ্ড পিস্তা যিকোনো ড্ৰাই ফ্ৰুট আপোনালোকে দিব পাৰে ইয়াতে প্ৰিহিটেড অভেন ল'ম প্ৰিহিটেড মই 10 মিনিটছৰ কাৰণে 180 ডিগ্ৰী চেলচিয়াছত মই ধুনীয়াকৈ প্ৰিহিট কৰি লৈছিলোঁ তাৰ পাছতে ইয়াতে মই বেক কৰিম 180 ডিগ্ৰীতেই 20 মিনিটছৰ কাৰণে এয়া আমাৰ বানানা কেক ৰেডি আৰু কেকটো মই ঠাণ্ডা হ'বলৈ ৰাখি থৈছিলোঁ একদম ৰুম টেম্পাৰেচাৰ হোৱাৰ লগে লগে এয়া দেখিছে ছাইডকেইটা কাটি দিলে কাৰণ গ্ৰীজ কৰি থোৱা আছিলে কেক মল্ডটো সেইকাৰণে ধুনীয়াকৈ ওলাই আহিছে এতিয়া বাটাৰ পেপাৰখন আঁতৰাই দিম তাৰ পাছতে পিচকেইটা বনাই ল'ম নিজৰ মন পচন্দত কাটি ল'ব মই যেতিয়া মই এই টিনটো ব্যৱহাৰ কৰোঁ এনেকৈ দীঘলকৈ কেক পিচ কাটিহে মই ভাল পাওঁ এনেকৈ কাটি লৈছোঁ আপোনালোকে নিশ্চয়কৈ এই ৰেচিপিটো ট্ৰাই কৰিব আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালীয়েও খাই খুব ভাল পাব লগতে ডাঙৰ মানুহৰ কাৰণেও খুব ভাল একেবাৰে চিম্পল ৰেচিপি ট্ৰাই কৰি মোক জনাবলৈ নাপাহৰিব আজিলৈ বাই বাই ধন্যবাদ